ক'তা মইচোন পাহৰিব পৰা নাই। হাজাৰ চেষ্টা কৰিও হাৰি গৈছোঁ মই। চোৱাচোন 2 মাহেই অতিক্ৰম হৈ গ'ল। আজিও সেই একে ঠাইতেই ৰৈ আছোঁ মই। আচলতে কি জানা, প্ৰেমক কেতিয়াও পাহৰিব পৰা নাযায়। সময়বোৰ আগুৱাই গ'লেও আমাৰ আৱেগ, অনুভূতি আৰু অনুভৱবোৰ সদায় একেই থাকে সেই মানুহজনৰ প্ৰতি। ভাবি চোৱাচোন, না তোমাক দেখা হয় না তোমাৰ সৈতে কথা বতৰা, তথাপিও যে মোৰ সপোনে দি থাকে সদায়ে অগা-দেৱা কৰা তুমি। বিষাদবোৰে নমাই আনে এক অবুজ শিহৰণ। কষ্টবোৰ কমি গ'লেও মোৰ হৃদয়ত সদায়ে থাকিবা তুমি। মোৰ জীৱনৰ অন্তিমটো উশাহ থকালৈকে মোৰ প্ৰিয় মানুহজন হৈ।